हेलो एभ्रिवान আজি আপোনালোকৰ মাজলৈ মই এটা ৰেচিপি লৈ আহিছো ৰেচিপিটো হৈছে মানিমনি ভেবেলি লতা আৰু নৰসিংহৰ সৈতে বৰালি মাছৰ জোল তো সকলোৱে চাগে বনাব নিশ্চয় জানেই তথাপি মইনো কেনেকৈ বনাও তাকে অকণমান দেখাও বলক আৰু এফালে এয়া মানিমনি ভেবেলি লতা নৰসিংহ গোটেইখিনি মই ধুনীয়াকৈ বাছি কুটি কৰি লৈছো আৰু এতিয়া এয়া মিক্সিত দিম আৰু এফালে দেখিছেনে ধুনীয়াকৈ যিখিনি মানিমনি কুটি লৈছিলো সেই মানিমনিখিনি মই মিক্সিতে দি দিছো আৰু পানীটো জোখ অনুযায়ী পানী অকণমান দি লৈছো আৰু এতিয়া মিক্সিত দি দিছো এয়া ঢাকনখন খুলি দিলো আৰু এফালে দেখিছেনে ধুনীয়াকৈ ইমান ধুনীয়াকৈ গুৰি হৈছে এইখিনি এতিয়া মই বাটি এটাত উলিয়াই ললো আৰু ইয়াতে ধুনীয়াকৈ আলু এটা মই মিহিমিহিকৈ কাটি ললো লগতে নিমখটো সোৱাদ অনুযায়ী দি লৈছো আৰু ইয়াতে হালধিও দি ললো নিমখ আৰু হালধি নিজৰ সোৱাদ অনুযায়ী দি ল'ব আপোনালোকে আৰু এতিয়া মই এইখিনি গোটেইখিনি মিক্স কৰি ল'ম এফালে দেখিছে নিশ্চয় মই হাতা এখনেৰে গোটেইখিনি মিক্স কৰি লৈছো এয়া দেখিছেনে আৰু লগতে মই আদা নহৰু পেষ্টটো বনাই ললো এয়া চাওক এফালে পিয়াজ আৰু এফালে আদা নহৰু জলকীয়াৰ পেষ্ট আৰু এফালে কেৰাহীটো গৰম হোৱাৰ লগে লগে ইয়াতে তেল দি ললো আৰু তেলখিনি গৰম হোৱাৰ লগতে ইয়াতে মই পিয়াজ দি দিম এফালে দেখিছে পিয়াজ আৰু আদা নহৰু জলকীয়াৰ পেষ্টখিনি ইয়াতে দি দিলো এফালে এতিয়া পিয়াজখিনি ভাজা হৈ গৈছে ইয়াতে মই মানিমনিখিনি দি দিম এফালে দেখিছে মই এইখিনি এতিয়া বাকি দিলোঁ আৰু এতিয়া এইখিনি মই অকণমান লৰাই দি পেলাই ইয়াতে অকণমান পানী দি দিম এফালে এতিয়া মানিমনি থোৱা বাটিটোতে মই পানী অকণমান দি দিছোঁ আৰু এই পানীখিনিয়ে মই এতিয়া মানিমনিখিনি দি দিম আৰু এফালে চাওকচোন মানিমনিখিনিত মই এয়া বাটিটোত দিয়া পানীখিনিকে দি দিলোঁ আৰু ইয়াতে মই এতিয়া আৰু অকণমান পানী দি দিম এফালে দেখিছেনে ইমান ধুনীয়াকৈ উতল আহিছে এয়া অকণমান পিছতে ইয়াতে মই মাছ দি দিম এফালে ভাজি থোৱা বৰালি মাছ আৰু এই মাছখিনিকে মই এতিয়া ইয়াত জোলখিনি দি দিম ইয়াত দেখিছে নিশ্চয় মই মাছখিনি জোলত দি দিলোঁ আৰু এতিয়া এইখিনি মই ধুনীয়াকৈ লৰাই দিয়াৰ পিছত এইখিনি জোলখিনি উতল আহিব দিম এফালে এইখিনি হৈ গ'ল এতিয়া এইখিনি মই ধুনীয়াকৈ বাটি এটাত নমাই দিম এফালে দেখিছে মই বাটি এটাত ধুনীয়াকৈ জোলখিনি নমাই ল'লোঁ এফালে চাওক এফালে এতিয়া মই ভাত খাবলৈ লৈছোঁ আৰু এফালে মানিমনি ভেবেলি লতা আৰু নৰসিংহৰ সৈতে বৰালি মাছৰ জোল তো এতিয়া মই ভাত খাবলৈ লৈছোঁ আৰু এফালে মাছ পিচ লৈ ল'লোঁ এফালে চাওক এফালে কাঁহীত লৈ ল'লোঁ আৰু এফালে মই ঢেকীয়া আলু ভাজি অকণমানো লৈ লৈছোঁ আৰু এফালে আমাৰ তেতেলী দি দিছে তো এতিয়া ভাতটো খাই লওঁ ইফালে দেখিছে নিশ্চয় ভাত খাবলৈ লৈছোঁ তো ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এফালে দেখিছে নিশ্চয় ভাত খাইছোঁ আপোনালোকেও খাব নেকি বাৰু মোৰ লগতে তো এতিয়া মই ভাতটো খাই লওঁ তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই বাই